কলিয়াবৰত মদৰ নিচাত মাতাল কণ্টেইনাৰ চালকৰ অটপালি গেছ ভৰ্তি টেংকাৰ অতিক্ৰম কৰিব গৈ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতেই আবদ্ধ বাহন কলিয়াবৰৰ জখলা বন্দৰ হস্পিটেল চাৰিআলিত সংঘটিত হয় এই দুৰ্ঘটনা। নমস্কাৰ, কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ মুখ্য সংবাদ কলিয়াবৰ জিলা চাৰিআলিত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। মদৰ নিচাত মাতাল কণ্টেইনাৰ চালক এক বৃহৎ দুৰ্ঘটনাৰ সৃষ্টি কৰিছে। কণ্টেইনাৰ ট্ৰাকৰ চালকে গেছ ভৰ্তি থকা টেংকাৰক অতিক্ৰম কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু এই সময়ত ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত আবদ্ধ হৈ ৰৈছে। এই ঘটনাই কলিয়াবৰ চাৰিআলিত এক ব্যাপক যাত্ৰা ৰোধৰ সৃষ্টি কৰিছে। দুখজনকভাৱে এই দুৰ্ঘটনাই কিছু লোকৰ আঘাতৰ সৃষ্টিৰ সম্ভাৱনাও দেখা দিছে। এই ঘটনাৰ পৰিসৰে গভৰ্ণমেণ্টৰ পৰা জটিল পদক্ষেপৰ প্ৰত্যাশা কৰা হৈছে, যাতে ভৱিষ্যতে এনেধৰণৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব পাৰে। এতিয়ালৈ ইমানেই সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজৰ লগত। নিউজটো চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।